অসমবাসী মই নূৰ আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ আৰু এক নতুন ভিডিও লৈ আজিৰ ভিডিওত আমি আলোচনা কৰিম আপোনালোকে অলৰেডি বোৰ্ডত লিখাই আছে চাইছে প্ৰিপজিশন সো প্ৰিপজিশন কি কেনেকুৱা কোড কি ব্যৱহাৰ হয় সকলোখিনি আজিৰ ভিডিওত আমি আলোচনা কৰিম সো অলপৰ টাইম আমি ওয়েস্ট নকৰি বা নষ্ট নকৰি সো বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো সো আজিৰ প্ৰিপজিশনৰ নম্বৰ 1 সেন্টেন্স বা নম্বৰ 1 কোৱেশ্চনটো কি আমি হেতু চাও নম্বৰ 1 কোৱেশ্চনটো হল ইউ শুড এপ্লাই ড্যাশ দা পোস্ট ইয়াতে অপশন 3টা আছে এ বি সি যে তুমি এই পোস্টৰ কাৰণে এপ্লাই কৰিব লাগে সো ইয়াতে তিনটা অপশনৰ ভিতৰত কোনটো কারেক্ট আনসার হ'ব যে ইউ শুড এপ্লাই সো কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি ফৰ ইউ শুড এপ্লাই ফৰ দা পোস্ট এই পোস্টৰ কাৰণে তুমি এপ্লাই কৰা সো বি টো হৈ যাব ইয়াৰ কারেক্ট আনসার সো পিছৰ নম্বৰ 2 কোৱেশ্চনটো কি দিছে ফ্লোৰ ইজ মেড ড্যাশ wheat মানে যাক আমি ঘেহু বুলি জানো আৰু ফ্লোর বুলি কৈছে আটা আটা কৰ পৰা আহে ঘেহুৰ পৰা আহে আমি এটো জানো সো হেতুৱে দিছে সো ফ্লোর ইজ মেড ড্যাশ wheat তো ইয়াতে কোনটো হ'ব অপশন এ বি সি মেড অফ হ'ব মেড বাই হ'ব या মেড ফ্রম হ'ব সো এই নিয়মটোত মেড ফ্রম হ'ব অপশন এ টো হৈ যাব ইয়াৰ কারেক্ট আনসার মেড ফ্রম এটো কিয় হৈছে চাওক আপুনি wheatৰ যেটো প্ৰথমতে আকাৰ আছিল সেই আকাৰটো যেতিয়া ঘেহু হৈছে তাৰ কমপ্লিটলি চেঞ্জ হৈ গৈছে তাৰ মানে বেলেগ বেলেগ মেটেৰিয়েল টাইপ লাগিছে হয়নে লাইক ক'ব গলে কিন্তু আপুনি এটো চাওক প্লাষ্টিকৰ পৰা এটা বালটি বনাইছে বাট হেতু কি হৈছে প্লাষ্টিক মেটেৰিয়েল প্লাষ্টিকে আছে জাস্ট তাৰ এটা শেপটোহে চেঞ্জ হৈছে বাট এইটোত কি হৈছে ফ্লোৰ ইজ মেড ফ্ৰম wheat ফ্ৰম হোৱাৰ কাৰণ হল এটো গুটেই তাৰ আকাৰ আকৃতি কমপ্লিট চেঞ্জ হৈ গৈছে সেই কাৰণে ফ্ৰম হৈছে So option 3 বা 3 নম্বৰ কোৱেশ্চনটো কি দিছে she sent the letter dash hand মানে আপোনাৰ হাতৰ কথা কৈছে ঠিক আছে সো এটা কোনটো অপশন হ'ব এ বি ই সি ইন হ'ব হাতৰ ভিতৰত বাই হ'ব উইথ হলে হৈতে হাতৰ হৈতে সো ইয়াত কারেক্ট আনসার তো অপশন নম্বৰ বি বাই কোড ইউজ হয় লাইক কিবা এটা বস্তু দ্বাৰা বুজালে যে লাইক কি হয় মই সদায় বিদ্যালয়লৈ কি বাছেৰে যাও তাতে বাই বাস হ'ব সো হাতৰ সহায়েৰে তেও চিঠিখন সেন্ড কৰিছে সেই কাৰণে ইয়াতে বাই হৈ যাব বাই হ্যান্ড সো আজিৰ ভিডিওৰ পিছৰ যিবিলাক কোৱেশ্চনছ আছে আমি হেবিলাক আলোচনা কৰো পিছৰ কোৱেশ্চনছৰ নম্বৰ 4 কোৱেশ্চনটো কি দিছে ৰবি ইজ ড্যাশ যদু এণ্ড আব্দুল রবি কি আছে যদু আর আব্দুলার মাজত আছে সো ইয়াতে অপশন 3টা দিয়া আছে অপশন এ বি সি সো ইয়াতে কারেক্ট আনসারটো কোনটো হ'ব এটা আপোনালোকে আমাক কমেন্ট কৰি জনাব কিয় চাওক এটো ইজি হয় যেতিয়া দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰা হয় তেতিয়া এটা বিটুইন ইউজ কৰা হয় বাট যেতিয়া বহুতৰ মাজত কম্পেয়াৰ কৰা হয় তেতিয়া এমং ইউজ কৰা হয় সো ইয়াতে অনলি দুটা যদু এণ্ড আব্দুলৰ কথা কৈছে গতিকে কোনটো হ'ব এটা আপোনালোকে আমাক নিশ্চয় কমেন্ট কৰি জনাব ঠিক আছে So পিছৰ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চনটো কি দিছে he died dash the accident যে ডাইড বুলি কয় মৃত্যু হোৱা তেও মৃত্যু হৈছে এক্সিডেন্টত সো ইয়াতে কোনটো হ'ব ডাইড ইন হ'ব ডাইড বাই কি হ'ব সো ইয়াতে কারেক্ট আনসারটো হ'ব ডাইড ইন কিয় চাওক কিহত এক্সিডেন্ট হৈছে সরি এক্সিডেন্টত মৃত্যু হৈছে হয়নে বাট যদি হি ডাইড ড্যাশ দা লাইক ডায়েৰিয়া হলে তাতে কি হলে হৈ গলে হয় ডাইড এড বা উইথ হৈ গলে হয় হেতু হৈ গলে বাট ইয়াতে কোনো ৰিজন দিয়া নাই এক্সিডেন্টৰ কথা কৈছে অনলি গতিকে ইয়াতে ডাইড ইন বুজাব সো পিছৰ নম্বৰ 6 কোৱেশ্চন কি দিছে হি ওয়াজ এপয়েন্টেড ড্যাশ দা পোস্ট অলপ আগতে কৈছিল যে তেও এই পোস্টৰ কাৰণে ফৰ আছিল মত আছে ফৰ দা পোস্ট বুলি কৈছিল ঠিক আছে সো বাট ইয়াতে কি দিছে হি ওয়াজ এপয়েন্টেড ড্যাশ দা পোস্ট এটা এপয়েন্ট কোনে কৰে obviously আপোনাৰ হাই যেটো মানে আপোনাৰ ওপৰৰ যেটো বোৰ্ড থাকে সেই বোৰ্ডে আপোনাক এপয়েন্ট কৰে আপুনি উপযোগী সেই পোষ্টৰ কাৰণে এলিজিবল যাক কোৱা হয় সো এনেকুৱা বুজালে তাতে টু ইউজ হয় এপয়েন্টেড টু দা পোষ্ট সো ইয়াতে টু হৈ যাব কারেক্ট আনসার অপশন বি ইয়াৰ কারেক্ট আনসার সো আজিৰ প্ৰিপেৰেচনৰ যিবিলাক পিছৰ কোৱেশ্চন আমি হেবিলাক আলোচনা কৰো পিছৰ কোৱেশ্চনত নম্বৰ 7 কোৱেশ্চনটো কি চাও tobacco is injurious dash the health সো অপশন 3টা আছে ফৰ টু অন সো ইয়াতে কারেক্ট কোনটো হ'ব সো ইয়াতে কারেক্ট আনসারটো হ'ব tobacco is injurious to health আপোনালোকে নিশ্চয় মুভি সিৰিয়েল হওক বা বিভিন্ন ধৰণৰ পেকেট বিলাকত গুটকাৰ পেকেট বিলাকত লিখা থাকে tobacco is injurious to health সো অপশন বি টু কারেক্ট আনসার নম্বৰ 8 কি দিছে she was sure dash success এটা sure dash বুলি কৈছে তেও যে সাকসেস যে হ'ব সেই বস্তুটো যে sure হয় সো ইয়াতে কোনটো আনসার কারেক্ট হ'ব on off at সো কারেক্ট আনসারটো হ'ব অপশন নম্বৰ বি sure of sure of একদম নিশ্চিত বদলে তেতিয়া হলে তাতে অফ ইউজ কৰা হয় সো নম্বৰ 9 কোৱেশ্চনটো কি দিছে he often suffers dash illness
অফেন বুলি ক'লে প্ৰায়ে যে তাই বা তেওঁ প্ৰায়ে কি হয় বিভিন্ন ধৰণৰ বেমাৰত ভুগি থকা দেখা যায় আপোনালোকে নিশ্চয় কি বিভিন্ন ধৰণৰ এপ্লিকেশ্যনত লিখে আই এম সাফাৰিং ফ্ৰম ফিভাৰ সাফাৰিং ফ্ৰম হেডেক সো ঠিক তেনেকুৱা এটো সাফাৰ্স ফ্ৰম ইলনেস বুজাব from illness so from option B to হৈ যাব ইয়াৰ কারেক্ট आंसर সো আজিৰ ভিডিওৰ যেটো নাম্বার 10 আৰু হেহৰ প্ৰশ্নটো কি হেতু চাও হেতু হল the man was accused dash theft যে মানুহজন accused হৈছে বা দুখী বুলি বা চুৰ বুলি সাব্যস্ত হৈছে সো ইয়াতে অপশন তিনটা দিয়া আছে অফ ফৰ ইন সো এই তিনটা অপশনৰ ভিতৰত যেটো কারেক্ট आंसर হ'ব accused of accused ৰ লগত সদায় অফ হয় সো accused of হৈ যাব ইয়াৰ কারেক্ট आंसर সো আশা কৰিছো আপোনালোকে নিশ্চয় এই যে 10টা কোৱেশ্চন বা সেন্টেন্স লৈ আহিছিল নিশ্চয় বুজি পাইছে ভাল লাগিলে আমাৰ ভিডিওটো যদি ভাল পাইছে তেনে হলে সাবস্ক্ৰাইব কৰিব লাইক কৰিব ধন্যবাদ জয় আই অসম